চৰাই সখী গতি পূৰ্ণিমা কান্দেনো সখী বুলি হেৰালে অসমীয়া জাতি আয়ুস ৰেখা গণ জীৱন নিশা এতিয়া আমি বেড চপ খাব বেড চপ খাব ভেজ চপ খাবলৈ আহিছোঁ ব্ৰেড চপ নহয় ভেজ চপ ব্ৰেড আছে ব্ৰেড তই ভেজ চবৰ কথা তই ব্ৰেড চবৰ কথা কৈ থকা নাই হা দেখাই দিয়া এইখন দোকান আমি খাবলৈ আজি বহিব আজি বহিব কাৰণ ইয়াত ফাংচন চলি আছে প্ৰথমৰ ফাংচন দেই আমাৰ ঘৰৰ সন্মুখত নিচে একদম বহুত কাষতে আগফালে বুলি ক'লো একদম কি ক'ম আৰু গেটখন খোলাৰ লগে লগে ফাংচনে পোৱা যায় দেই চোতালা বুলি নকওঁ এয়া চবটো কেনেকৈ বনাইছে চাই লওক তই ৰেচিপি বনাবি এই ৰেচিপি বনাই দেই ৰেচিপি দিম চাই ল'ব মোৰ চেনেলো আছে কি 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 জেগে আৰু কি বুলি নকওঁ বাইদেউজন ঠিক কৰি আপোনাৰ মিনতি বহি আছে এইফালে এয়া মাহঁতো বহি আছে মানুহ বহুত হৈছে মই সেইকাৰণে উঠিয়াই বোলে বাধ্য হৈছোঁ মোক যদি ভুল কৰিব আমাৰ নিৰ্বাচিত ঘৰত এজন লাগিলে আমাৰ সম্পাদক
অনুষ্ঠান সমাপ্ত হৈছে যিহেতু